সাংসদ গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে এক প্ৰকাৰ যুদ্ধং দেখি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈক লৈ কেবিনেটে ল'ব সিদ্ধান্ত 16 ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটত গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ হ'ব আলোচনা ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত ইয়াৰ প্ৰভাৱক লৈও আলোচনা হ'ব আৰু একযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু গৌৰৱ গগৈৰ পত্নীক লৈ উঠা এই অভিযোগৰ পিছতে বিতৰ্কৰ সৃষ্টি হৈছে আৰু সামাজিক মাধ্যমত ৰাজনৈতিক মহলত এক চৰ্চা অব্যাহত থকা পৰিলক্ষিত হৈছে সামাজিক মাধ্যমত তোলপাৰ লাগিছে গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিকত্ব লাভ নকৰাক লৈ বহু প্ৰশ্ন উত্থাপিত হৈছে আৰু সেই বিষয় সন্দৰ্ভক লৈ বহু অভিযোগ উত্থাপিত হৈছে আৰু মুখ্যমন্ত্ৰী এই বিষয়ক লৈ কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে যিহেতুকে আৰু সেই মৰ্মে 16 ফেব্ৰুৱাৰী ৰাজ্যিক কেবিনেটত গৌৰৱ গগৈক লৈ এক আলোচনা হ'ব আৰু সেই মৰ্মে এক সিদ্ধান্ত ল'ব আৰু গৌৰৱ গগৈৰ পত্নীক লৈ কেবিনেটত এই সিদ্ধান্ত গ্ৰহণ কৰিব আৰু একযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ বিষয় গৌৰৱ গগৈৰ পত্নী ভাৰতীয় নাগৰিকত্ব লাভ নকৰাক লৈ কালিৰ দিনটোৰ পৰাই এক চৰ্চা অব্যাহত আছে সামাজিক মাধ্যম যোগে এক চৰ্চা অব্যাহত ৰাখিছে আৰু এই বিষয়টোত মুখ্যমন্ত্ৰী অধিক গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে যিহেতুকে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপিত হৈছে সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে ভাৰতীয় নাগৰিকত্ব লাভ নকৰাক লৈ আৰু পাকিস্তানৰ সৈতে থকা সম্পৰ্কক লৈও বহু অভিযোগ উত্থাপিত কৰিছে আৰু ইতিমধ্যে এই বিষয়টো ৰাজনৈতিক মহলত বিশেষ চৰ্চা হোৱা পৰিলক্ষিত হৈছে আৰু যাৰ বাবে 16 ফেব্ৰুৱাৰীত ৰাজ্যিক কেবিনেটত গৌৰৱ গগৈক লৈ এক আলোচনা হ'ব গৌৰৱ গগৈৰ পত্নীৰ বিৰুদ্ধে উত্থাপিত অভিযোগক লৈ আলোচনা হ'ব আৰু যিহেতুকে এই বিষয়টোৱে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ওপৰত প্ৰভাৱ পেলোৱাৰ কথা উল্লেখ কৰা হৈছে আৰু এই ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱক লৈও এই বিষয়টোত আলোচনা হ'ব আৰু একযোগে এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই